হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। আজি এয়া অন্য এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইটো আছিলে 31 ডিচেম্বৰ হৈ যোৱা লাষ্ট 2023 31 ডিচেম্বৰ। আমি দুয়ো লোনাৱালালৈ বুলি ওলালোঁ। যিহেতু দুয়োজন অকলেই থাকোঁ, মনটো অলপ বেয়া লাগি আছিলে, যিহেতু এনেকুৱা টাইমত মানে ঘৰৰ মানুহখিনিৰ লগতেই কটোৱা হয়। বেলেগত ফুৰিব নগ'লেও এটলিষ্ট ঘৰতে থাকি পেলাই ৰাতি যোনটো খানা খোৱা যায়, সেইটোৰ নিচিনা মজা ক'তোৱেই নাই। গতিকে মনটো বেয়া লাগি আছিলে, ঘৰলৈ মনত পৰি আছিলে, মালে ভণ্টিলে। কিন্তু উপায়তো নাই, বাহিৰত থাকোঁ যিহেতু মন চন বেয়া কৰি থাকিলেও গোটেই আৰু সময়খিনি তেনেকৈতো যাব দিব নোৱাৰি। গতিকে মানুহজন আৰু মই দুয়ো এনেকৈ ঘৰতে লাঞ্চ কৰি ওলাই গৈছোঁ। আমি লোনাৱালালৈ বুলি গৈ আছোঁ। আমি লাঞ্চ কৰি মেলি 3:30 মানতহে ওলাইছোঁ ঘৰৰ পৰা। যিহেতু মুম্বাইৰ পৰা লোনাৱালালৈ বেছি দূৰ নহয়, 1.5 আৱাৰ লাগি যায়, যদিহে ট্ৰেফিক জাম নাথাকে। আৰু যদি ট্ৰেফিক জাম পায়, মানে লোনাৱালা ছাইডে বহুত ট্ৰেফিক জামো হয়, তেতিয়া অলপ সময় লাগি যায় আৰু। আমি আহি টানেল পাইছোঁহি। টানেলৰ ভিতৰত এনেকুৱা মানে গাড়ী ঢেৰ গাড়ী গৈ থাকে। এনেকৈ লাইট জ্বলাই যাব লাগে, কাৰণ ভিতৰত আন্ধাৰ থাকে। যদিও লাইটৰ ছিষ্টেম আছে, কিছুমানৰ নাথাকে। এইটো অলপ দীঘল আৰু। এয়া যে পাহাৰখিনি দেখিছে, এয়া পাহাৰখিনিৰ চাইডে গৈ আৰু আমি পাহাৰতেই উঠিবগৈ লাগিব। সেইটোৱে হৈছে লোনাৱালা। লোনাৱালা গোটেই পাহাৰীয়া এলেকা। বৰষুণৰ সময়ত বেছি স্পেচিয়েল, মানে চাবৰ কাৰণে বেছি ভাল আৰু, কাৰণ গোটেই গ্ৰীনেৰী হৈ থাকে আৰু তাতে সকলো ফালে সৰু ডাঙৰ ঝৰ্ণাই বৈ থাকে। আৰু এই পাহাৰৰ তলেদিনি নতুন ৰাস্তা বনাই আছে, তেতিয়া শ্বৰ্টকাট হ'ব, ডাইৰেক্ট গ'লে হ'ল, পাহাৰ বগাব নালাগে। এতিয়া সন্মুখত যে দেখি আছে, সেই পাহাৰটো বগাই মানে যাব লাগিব। সেইকাৰণে অকণমান ট্ৰেফিক জামো লাগে, প্লাছ অকণমান কষ্টও হয় ডাঙৰ গাড়ীবিলাক নিবৰ কাৰণে। বিশেষকৈ ট্ৰাকবিলাক বহুত লাহে যাব লগা হয়। সিহঁতি লোড টানিবলৈ মানে অকণ কষ্ট হয় আৰু। পাহাৰীয়া জেগাৰ কাৰণে গোটেই টানেলো ঢেৰ আছে ইয়াত। এইটো ঘূৰি আহোঁতেই টানেল দিনি আহিব লগা হয়। গোটেই পাহাৰটো অকাই পকাই গৈ থাকিব লাগে ওপৰলৈ। ইয়াৰ ওপৰৰ পৰা মানুহবোৰে তলৰ ৰাস্তা গাড়ীখিনি চাই আছে। লোনাৱালা যোৱাৰ 2-3টামান ৰাস্তা আছে, কিছুমান শ্বৰ্টকাট আছে মানে। আজি আমি কিছুমান শ্বৰ্টকাটেদিনিয়ে যাম। আকৌ এটা টানেল আহি পালোৱেই। কাৰণ ইয়াৰ যোনখিনি ভিউ পইণ্ট আছে ন, সেইখিনি মানে অকণ বহুত ভিতৰ ফালে আছে। চেণ্টাৰৰ পৰা অলপ সোমাই যাব লাগে। গতিকে যদি আপোনালোকে ডাইৰেক্টলি ভিউ পইণ্ট চাব যাব বিচাৰিছে, তেতিয়াহ'লে শ্বৰ্টকাট দি সোমাই যোৱাই ভাল, কাৰণ চেণ্টাৰত এনেও জাম লাগে, বহুত মানুহ থাকে যিহেতু। এয়া মুম্বাই পুনে হাইৱে হয়, চিধা পুনেলৈ যায়। আৰু লেফ্ট ছাইডে আমি লোনাৱালা আৰু খাণ্ডালা ৰাস্তাটোলৈ আগুৱাই গৈ আছোঁ। এফালে খাণ্ডালা আৰু লোনাৱালা ফালে যায়। এইটো ভিউ লোনাৱালাৰ স্পেচিয়েল এট্ৰেকশ্যন। আৰু আছে, পাহাৰখিনিতো আছেই, এইটোও মানে স্পেচিয়েল এট্ৰেকশ্যনেই হয়। ওপৰত ৰাস্তা আৰু তলতো ৰাস্তা, ওপৰত হাইৱে গৈ আছে চিধা, আৰু তলত এয়া লোনাৱালা সোমোৱা ৰাস্তা এইখিনি। লোনাৱালা পোৱাৰ আগত খাণ্ডালা পায়, কিন্তু যিহেতু আমি শ্বৰ্টকাট হৈ যাম ভিউ পইণ্ট চাবৰ কাৰণে কিছুমান,
গতিকে আমি শ্বৰ্টকাট ট্ৰাই কৰিছোঁ আৰু এয়া আহি থাকোঁতে আমি ৰখিবলগীয়া হ'ল, ট্ৰেইন যিহেতু পাৰ হৈছে। মহাৰাষ্ট্ৰৰ ট্ৰেইনবিলাক দেখিছোঁ, তাতে আপোনালোকে লক্ষ্য কৰিব এয়া কাৰেণ্টৰ তাৰেদিহে চলে, কাৰেণ্টৰ তাৰটোৰেহে চলায় মানে তাত যিমানবোৰ ট্ৰেইন আছে সকলো। আৰু এয়া আমি ওলাই মানে সোমাই পেলাই আহি আছোঁ। এয়া যে ডাঙৰ ডাঙৰ ৱালখিনি দেখিছে, তাৰ ছাইডত লোনাভলা ডেম আছে। এতিয়া পানী নাই যিহেতু এতিয়া বাৰিষা নহয়, তেতিয়া মানে যেতিয়া বাৰিষা হ'ব তেতিয়া গোটেই পানী ভৰ্তি আৰু এই গোটেই যিখিনি পাহাৰ দেখি আছে গোটেই গ্ৰীণ হৈ থাকে আৰু তাৰ পৰা ঝৰ্ণা বৈ থাকে, বহুত ধুনীয়া লাগে। এই ব্ৰিজখনত মানুহ ইমান ৰখে নহয়, ৰখি পেলাই চবেই চেলফি উঠিব, ফটোজ উঠিব, ধুনীয়া আহে তেতিয়া ভিউজখিনি। আৰু এতিয়াও উঠি আছে যদিও গ্ৰীণ নহয়, হ'লেও মানে ভাল লাগে বাৰু। এয়া মেইন চেণ্টাৰ নহয়, এয়া ভিতৰৰ ভিউ পইণ্ট ফালে যোৱা ৰাস্তাহে এইবিলাক। তাতে সৰু ডাঙৰ এনেকুৱা দোকান, হোটেল এইবিলাক আছে। আৰু তাৰ ৰাস্তাখিনি কৈছিলোঁৱেই নহয় অকোৱা পকোৱা, এনেই পাহাৰ আৰু পাহাৰত আকৌ বগাই বগাই গৈ থাকিব লাগে। ভালো লাগে অলপ, ধৰক সকলো মানুহে কিছুমানে ভাল নাপাবও পাৰে, ভালো লাগে বাৰু এনেকৈ পাহাৰত অকাই পকাই গৈ গৈ। আমাৰ পিছফালে গাড়ী আহি আছে, একদম পূৰা লাইন লাগি লাগি আহে আৰু ইয়াতে ভালকৈ চলাবলগীয়া হয়। যদি বেছি স্পীড দিয়ে নিজৰ কাৰণে বেয়া, গতিকে নিজৰ এটা নিজস্ব স্পীডত যাব লাগে। এবাৰ কি হ'ল, লাষ্ট টাইম শাহুমা আহিছিলে, তেতিয়া শাহুমাকো লৈ আহিছিলোঁ। তো এনেকুৱা অকোৱা পকোৱা ৰাস্তা দেখি শাহুমাৰ বেয়া ভয় লাগিছিলে, মানে এনেইতো আহি ভালে পাইছে, কিন্তু এই ৰাস্তাখিনি অলপ ভয় খাইছিলে বাৰু। কিন্তু এনেই বাকী মানুহবোৰে বহুত এনজয় কৰে, আমাৰো ভাল লাগে। কিন্তু সেইটোৱে নিজৰ ওপৰত কথা, আপুনি ভালকৈ গাড়ীখন চলাব জানিব লাগিব। মানে বেছি এক্সাইটেড হৈ পেলাই আৰু স্পীডত গাড়ী চলালে নহ'ব, কাৰণ ইয়াত গাড়ী, বহুত গাড়ী, অকল আপুনি মই বুলি নহয়, ইয়াত বহুত মানুহ আহে, দেখিছেই নহয় গাড়ীৰ ভিৰ। সন্মুখত আহি আছে, আপোনালোকে দেখিবলৈ পাব লায়ন পইণ্ট বুলি কয়, আৰু ইয়াৰ আগত আছে টাইগাৰ পইণ্ট। তো এইখিনি পইণ্টত আপোনালোকে আহি ইয়াৰ ভিউ এনজয় কৰিব পাৰিব। আমি সেইদিনাখন আগতে যিহেতু চাইছোঁ, লোনাভলা আমাৰ গৈ থকা হয় প্ৰায়ে, ভিডিঅ'হে কৰা হোৱা নাছিলে, গতিকে এইবাৰ আপোনালোকক দেখুৱাম বুলি কৰিলোঁ। এয়া সন্মুখত যে দেখিছে, এইবিলাকেই হৈছে পইণ্ট, এইটো লায়ন পইণ্ট বুলি কয়। ইয়াতে গাড়ী ৰখাই, আপোনালোকে পাৰ্কিং আছে, পাৰ্কিঙত গাড়ী ৰাখি পেলাই আপোনালোকে চাব পাৰে, ধুনীয়াকৈ ভিউ এনজয় কৰিব পাৰে। ইভিনিং অকণমান সন্ধিয়া হোৱাৰ পৰা ইয়াত বহুত ঠাণ্ডা পৰে, যিহেতু পাহাৰীয়া জেগা। আৰু এয়া ফ্ৰণ্টত টাইগাৰ পইণ্ট। ইয়াত লেফ্ট ছাইডে পাৰ্কিং আছে, আৰু তাতে গাড়ী পূৰা ভিৰ লাগে, কাৰণ বহুত মানুহ আহে চাবলৈ। আমি সেইদিনাখন নাচালোঁ, কাৰণ যিহেতু আমি আগতে চাইছোঁৱেই, গতিকে আগুৱাই গৈ আছোঁ এনেই ক'ৰবাত আৰু কিবা বেলেগ জেগা চাওঁ, মানে দেখা পাওঁ নেকি বুলি। আৰু ৰাস্তাখিনি চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে, অকোৱা পকোৱা ৰাস্তা। এইটো স্পীডত তেওঁ চলোৱা নাছিলে, মই মানে অকণ ফাষ্ট কৰি দিছোঁ, কাৰণ শ্ল' হ'লে আপোনালোকে আমনিও পাব পাৰে, সেইকাৰণে মানে অলপ স্পীড কৰি দিছোঁ। ধুনীয়া পকা ৰাস্তা, চাইডে চাইডে গ্ৰীনেৰী, পূৰা গছ, কিমান ধুনীয়া লাগে ন। আৰু এয়া হৈছে এইটো সময়ত যিহেতু বৰষুণ নাথাকে, ঘাঁহখিনি শুকাই যায়, আৰু এইটো চিনেৰী চাবলৈ বহুত বেছি ভাল লাগে। মোৰ মানে ভালেই লাগিছে, অকল গ্ৰীনেৰীটো যেনেকৈ মই ভাল পাওঁ, এনেকুৱাখিনি চায়ো ভাল লাগে। সকলো মানে
ছিজনৰে নিজস্ব এটা ধুনীয়া ৰূপ আছে যোনটো নেকি চাই মোৰ খুবেই ভাল লাগে। এইটো নহয় যে এতিয়া পাতখিনি শুকাই গ'ল, ঠৰঙা গছকেইডালনো কি, মোৰ কাৰণে সিটোও ধুনীয়া, বহুত ভাল লাগে। মোৰ প্ৰকৃতিৰ বস্তুৱে ভাল লাগে, নহয় জানো বাৰু? এয়া চাওক, শুকান ঘাঁহখিনিও কিবা এটা ভাল লাগিছে, নহয় জানো? আৰু আমি আগুৱাই আহি এইখিনি জেগা পালোহি। এইখিনি জেগাত আমি গ্ৰীনাৰী থাকোঁতে গৈছিলোঁ, কিবা বেলেগ জেগা এটাত গৈছিলোঁ, মানে আহোঁতে ৰাস্তাত দেখিছিলোঁ আৰু ভাল লাগিল কাৰণে এনেকৈ ৰখি পেলাই তাতে আমি ফটো উঠিছিলোঁ আগতে। এইবাৰো গৈ পেলাই সেইফালৰ পৰা তাতে ওলালোগৈ আৰু দেখিছোঁ ঘাঁহ হৈ পেলাই মানে পূৰা এইটো শুকাই গৈছেগৈ ঘাঁহখিনি আৰু এইটো কালাৰ হৈছে, কিন্তু হ'লেও কিবা এটা মোৰ ভাল লাগিছে। এইখিনি চব শিল আকৌ দেই। এয়া গাড়ী গৈ আছে, কাৰণ যিহেতু আমি অলপ ভিতৰ ফালে আহিলোঁ। এতিয়া অকণমান ভিৰখিনি কম, কিন্তু হ'লেও গাড়ী অহা যোৱা কৰিয়ে আছে। কিবা এটা ভাল লাগিছে, নহয় জানো? পৰিৱেশটো কিবা এটা ভাল লাগিছিলে, সেইকাৰণে আমি অকণমান সময় তাতে ৰখিলোঁ আৰু অলপ ভিডিঅ' কৰিলোঁ, ফটোজ কেইখনমান ক্লিক কৰিলোঁ দুয়ো। মানুহজনক ক'লোঁ মোক এনেকৈ এটা ভিডিঅ' কৰি দিয়কচোন, মানে মোৰ বৰ ভাল লাগিছে, মানে এইটো অকণমান এনজয় কৰিবলৈ মন যায় প্ৰতিটো ক্ষণ, যিহেতু দুয়োজনে আছোঁ ঘৰত। ঘৰখনলৈ মিছ কৰিছোঁ যদিও মানে উপায় নাই আৰু, যোনখিনি মমেণ্ট থাকে আমাৰ লগত আমি সেইখিনি স্পেচিয়েল কৰি তুলিব লাগিব, নহয় জানো? এয়াই হৈছে জীৱন, কাৰণ আমি অকলেতো নাই ইমান ঘৰৰ পৰা দূৰত বাহিৰত, নহয় জানো? বহুতো মানুহ আছে তেনেকুৱা, বহুতো পৰিয়াল আছে যোনসকলে কৰ্মৰ কাৰণে নিজৰ কৰ্মস্থলীত থাকিবলগীয়া হয়, বহুত দূৰত থাকিবলগীয়া হয় ঘৰৰ পৰা। গতিকে বুজিছোঁ সেইটোও হয়, কিন্তু মনটো মনেই আৰু ঘৰৰ বস্তু মানে ঘৰৰ মানুহখিনিলে মনত পৰে। এনেকুৱা স্পেচিয়েল অকেজনবিলাকত বহুত বেছি মনত পৰে, সেইকাৰণে কৈ আছোঁ মই কথাখিনি। যোনসকলে দূৰত তেনেকৈ থাকে তেওঁলোকে বেছি ৰিলেট কৰিব পাৰিব মোৰ কথাখিনিৰ লগত। আৰু এয়া আমি এনেকৈ ফটোজ উঠি পেলাই অকণমান দূৰ আগুৱাই গ'লোঁ। তাতে ইভিনিং হৈ গ'ল, যিহেতু চাহ তাহ খাবলৈ মন গ'ল, যিহেতু ঘৰতে খাই আহিছোঁ আৰু ৰাতিৰে আমি তেনেকৈ কোনো প্লেনিং কৰা নাই, ঘৰতেই খাম বুলিয়ে আহিছিলোঁ। গতিকে ইয়াতে অকণমান টাইম এনেই, যিহেতু মন চন বেয়া লাগি আছিলে, গতিকে অকণমান টাইম স্পেণ্ড কৰি পেলাই আকৌ ঘৰলৈকে যাম বুলি এয়া ৰেষ্টুৰেণ্ট এখনত সোমালোঁ। এইখন বোলে নতুনকৈ খুলিছে, বৰ ধুনীয়া লাগিছে। আমি তাতে চাহ খাইছিলোঁ মাত্ৰ। এই আমাৰ চাহ আহি গ'ল আৰু চাহৰ লগত আমি গাৰ্লিক ব্ৰেড অৰ্ডাৰ দিছিলোঁ। তেওঁ লেমন জুচ খাইছিলে আৰু মই চাহ খাইছিলোঁ। ইভিনিং টাইমত মানে চাহে খাব মন যায় মাত্ৰ। আৰু ইয়াৰ পৰা বহি আপোনালোকে ভিউ এনজয় কৰিব পাৰে, যিহেতু সন্ধিয়া আছিলে ইমান ভালকৈ ধৰিব পৰা নাই, হ'লেও সেয়া অকণমান পাহাৰখিনি দেখিছে নহয়, ধুনীয়া ভিউ পইণ্ট। এয়া বাহিৰৰ পৰা ৰেষ্টুৰেণ্টখন। The night lay waste to all we'd given, but honestly you've gotta know. আমি খাই বৈ ওলাই আহিলোঁ এয়া লোনাভালা চেণ্টাৰ। আমি আহোঁতে এতিয়া লোনাভালা চেণ্টাৰ হৈয়ে যাম। আই লাভ লোনাভালা। এয়া ভিৰ দেখিছাই নহয়, সাংঘাতিক ভিৰ লাগে, কৈছোঁ নহয় সাংঘাতিক।
ট্ৰেফিক জাম পাইছোঁ গাইছ আমি। এইটো সময়ত ইভিনিং টাইমত মানে বেছিকৈ ট্ৰেফিক জাম লাগে। এয়া কিবা ৰিজৰ্ট আছে তাতে, চেণ্টাৰে হয় এইখিনি, মেইন চেণ্টাৰ হয় লোনাৱালাৰ। এই বেলুনখিনি দেখিছে ন, ইমান ভাল লাগিছে। মই প্ৰথমতে দেখোঁতে ভাবিলোঁ উৰুৱাই দিছে নেকি, আকৌ চালোঁ কি নহয়, খেলি আছে মানে যোনে বেচে। তাৰপৰা আমি ওলাই আহিলোঁ এয়া যাবলৈ। লোনাৱালাৰ আৰু এটা স্পেচিয়েলিটি আছে, ইয়াত চিকি বুলি কয়, যোনটো নেকি চিকি গুড়ত মানে নৰ্মেল বাদাম বা কাজু বাদাম আৰু বা কিবা কিবি এনেকুৱা বস্তুবিলাক ভাজি পেলাই বনায়, মানে সেইটোকে চিকি বুলি কয়। আৰু সেইখিনি বস্তু ইয়াত লোনাৱালা ফুৰিবলৈ অহা মানুহবোৰে কিনি পেলাই লৈ যায়, মানে কিনি আনে। আৰু এয়া আমি আহি পাই গ'লোহি। পাই গ'লি মানে ঘৰ পোৱাহি নাই, পামহি আৰু তেতিয়া দেখিলোঁ এয়া, কাৰণ ৰাতি 12টা বজাত নতুন বছৰ আৰম্ভ হ'ব। গতিকে আপোনালোক সকলোকে হেপী নিউ ইয়েৰ 2024। সকলোৰে যাতে নৱবৰ্ষ ভালদৰে যায়। আৰু এয়াই আছিলে মোৰ ভিডিঅ'। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব, তেতিয়া মোৰ নতুন ভ্লগবিলাক চাই থাকিব পাৰিব। আজিলৈ আহিছোঁ, বাই বাই।